নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এডুকেশ্যন ইউটিউব চেনেল জ্ঞান পোহৰলৈ। সো বন্ধু বান্ধৱীসকল আজি আপোনালোকৰ বাবে 1 লাখ চাকৰিৰ ফালৰ পৰা এটা নতুন সুখবৰ লৈ আহিছোঁ। যিটো সুখবৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সো তেওঁ কৈছে যে এই পদসমূহৰ ভিতৰতে গ্ৰেড 3 আৰু গ্ৰেড 4 পদতো বৃহৎ নিযুক্তি প্ৰদান কৰিব। তাৰ লগতে ইয়াৰ যিটো পদৰ বিজ্ঞাপন আহিব এই বিজ্ঞাপনটো 10-15 দিনৰ ভিতৰতে প্ৰকাশ কৰিব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। সো বন্ধু বান্ধৱীসকল কোনটো ডিপাৰ্টমেণ্টত এই 10-15 দিনৰ ভিতৰতে বিজ্ঞাপন মুকলি কৰিব অৰ্থাৎ গ্ৰেড 3 আৰু গ্ৰেড পদৰ ভিতৰতো বৃহৎ নিযুক্তি দিব সকলো সবিশেষ আমি এই ভিডিঅ'ত আলোচনা কৰিম। সো ভিডিঅ'টো শেষলৈকে চাই থাকিব, অলপ স্কিপ নকৰিব। যদি ভাল পাইছে এটা লাইক কৰক আৰু আজি ভিডিঅ'টো বলক ইয়াতে আৰম্ভ কৰোঁ। সো বন্ধু বান্ধৱীসকল অসম চৰকাৰে যি 1 লাখ চাকৰিৰ কথা ঘোষণা কৰিছিল সো এতিয়া এই 1 লাখ চাকৰি নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে এবছৰৰ ভিতৰত শিক্ষা বিভাগত 22,000ক নিযুক্তি দিয়া হ'ব। সো সেইদিনা শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত তেওঁলোকে এখন আনুষ্ঠানিক সংবাদমেল গঠন কৰিছিল আৰু সেই সংবাদমেলত তেখেতলোকে শিক্ষা বিভাগত 767জনক নিযুক্তি পত্ৰ বিতৰণ কৰিছে। সো আপোনালোকে এটা চাব পাৰে যে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত অনুষ্ঠানত 113জন কলেজ শিক্ষক, মাধ্যমিক শিক্ষাত 32জন কনিষ্ঠ সহায়ক, নিম্ন প্ৰাথমিকত 113জন শিক্ষক, উচ্চ প্ৰাথমিকত শিক্ষক 127জন, চতুৰ্থ বৰ্গ পদত 166জন, উচ্চ বৰ্গৰ সহায়ক হিচাপে 10জনক অনুকম্পামূলক নিযুক্তি পত্ৰ বিতৰণ কৰা হয়। মুঠতে তেওঁলোকে সেইদিনা শিক্ষা বিভাগত 767জনক নতুনকৈ শিক্ষকৰ নিযুক্তি প্ৰদান কৰিছে। তাৰ পিছতে কৈছে যে অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে আগন্তুক এবছৰৰ ভিতৰত শিক্ষা বিভাগত 22,000 নিযুক্তি দিব। হয় বন্ধু বান্ধৱীসকল, যি শিক্ষা বিভাগৰ বাবে 22,000 পদৰ যি নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছিলে সো তেওঁলোকে সেই 22,000 নিযুক্তি প্ৰক্ৰিয়া এবছৰৰ ভিতৰত কমপ্লিট কৰিব বুলি জনাইছে আৰু তাৰে ভিতৰত কৈছে যে সৰহ সংখ্যকে হ'ব শিক্ষক। সো বহুতো বন্ধু বান্ধৱীয়ে মোক কমেণ্ট কৰি আছিলে যে শিক্ষা বিভাগত গ্ৰেড 3 আৰু গ্ৰেড 4 বিভাগত নিযুক্তি প্ৰদান কৰিব নাই। সো এতিয়া ইয়াত এই কথাটো মন কৰক যে ইয়াত কৈছে যে সৰহ সংখ্যকে হ'ব শিক্ষক, অৰ্থাৎ সেই 22,000 ভিতৰতে সৰহ সংখ্যক হ'ব শিক্ষক, কিন্তু তাৰ ভিতৰত থাকিব আপোনালোকৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পদো থাকিব। তাৰপিছত আছে যে প্ৰাথমিক বিদ্যালয়ত 22,000, হাইস্কুলত 5,000 শিক্ষক নিযুক্তি দিব। অৰ্থাৎ মুখ্যমন্ত্ৰীয়ে কয় যে আগন্তুক 10-15 দিনৰ ভিতৰত শিক্ষা বিভাগে বিজ্ঞাপন প্ৰকাশ কৰিব। অৰ্থাৎ যি শিক্ষা বিভাগৰ এই 22,000 পদৰ নিযুক্তি প্ৰক্ৰিয়া আছে সো এই নিযুক্তি প্ৰক্ৰিয়াৰ যি বিজ্ঞাপন মুকলি কৰিব এই বিজ্ঞাপন মুকলি কৰাৰ দিন ঘোষণা কৰিছে 10-15 দিনৰ ভিতৰতে ইয়াৰ বিজ্ঞাপন মুকলি কৰিব। সো বন্ধু বান্ধৱীসকল হয়তো বহুতৰ মনত এটা প্ৰশ্ন খুদুৱাই আছিল যে শিক্ষা বিভাগত গ্ৰেড 3 আৰু গ্ৰেড 4 পদত নিযুক্তি দিবনে নিদিয়ে। সো এতিয়া আপোনালোকে নিশ্চয় নিউজটো চাই গম পাইছে যে শিক্ষা বিভাগত গ্ৰেড 3 আৰু গ্ৰেড 4 বিভাগতো বৃহৎ নিযুক্তি প্ৰদান কৰিব আৰু কৈছে যে তাৰ ভিতৰত সৰহ সংখ্যক হ'ব কিন্তু শিক্ষক, অৰ্থাৎ শিক্ষকৰ বাহিৰে গ্ৰেড 3 আৰু গ্ৰেড 4 তেওঁলোকে বৃহৎ নিযুক্তি প্ৰদান কৰিব। সো আৰু ইয়াৰ যিটো বিজ্ঞাপন এই বিজ্ঞাপনটো আপোনালোকৰ 10-15 দিনৰ ভিতৰতে প্ৰকাশ পাব। সো আপোনালোকে ইয়াৰ বাবে ৱেইট কৰি থাকক। সো বন্ধু বান্ধৱীসকল আজি ভিডিঅ' চাই কেনেকুৱা পালে নিশ্চয় মোক কমেণ্ট কৰি জনাব। যদি ভাল পালে এটা লাইক কৰক আৰু আপোনালোকৰ বন্ধু বান্ধৱীলৈ ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক যাতে সকলোৱে আজি এই খবৰটো পায়। সো বন্ধু বান্ধৱীসকল যদি আমাৰ চেনেল প্ৰথমবাৰ ভিজিট কৰিছে প্লিজ চেনেল ছাবস্ক্ৰাইব কৰি কাষতে অহা ঘণ্টা বেলটো বজাই ৰাখক যাতে ইয়াৰ বিজ্ঞাপনটো আপোনালোকে সোনকালে আমাৰ চেনেলত দেখিবলৈ পায়। সো আজিলৈ ভিডিঅ'টো ইমানেই, ধন্যবাদ, জয় অসম।